Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. আজি মই নৱম মানৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ অন্তৰ্গত ৰেখা আৰু কোণ সম্পৰ্কে আলোচনা কৰাৰ লগতে ইয়াৰ লগত সম্বন্ধ থকা কিছুমান পদ আৰু সংজ্ঞাৰ আলোচনা কৰিব বিচাৰিছো। নাম্বাৰ 1 ৰেখাখণ্ড। ৰেখাখণ্ড হৈছে দুটা প্ৰান্ত বিন্দু থকা ৰেখাৰ এটা অংশ বা খণ্ড। যেনে AB এডাল ৰেখাখণ্ড। ইয়াত A আৰু B দুটা প্ৰান্ত বিন্দু আৰু এই AB ৰেখাখণ্ডক এইদৰে প্ৰতীক চিহ্নৰে বুজোৱা হয়। নাম্বাৰ 2 ৰশ্মি। ৰশ্মি হৈছে এটা প্ৰান্ত বিন্দুৰ থকা ৰেখাৰ এটা অংশ বা খণ্ড। যেনে AB এডাল ৰশ্মি। ইয়াত A প্ৰান্ত বিন্দু আৰু AB ৰশ্মিক এইদৰে প্ৰতীক চিহ্নৰে বুজোৱা হয়। নাম্বাৰ 3 ৰেখা। দুইফালে অসীমলৈ বিস্তৃত ৰেখাখণ্ডক ৰেখা বোলা হয়। যেনে AB এডাল ৰেখা। ইয়াৰ দুয়োমূৰে কাৰ চিনটোৰে অসীমলৈ বিস্তৃত বুজাইছে। AB ৰেখাক এইদৰে বুজোৱা হয়। মনত ৰাখিবা ৰেখা আৰু ৰশ্মিৰ অসীমলৈ বিস্তৃত ইহঁতৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই। সেইবাবে ৰেখা আৰু ৰশ্মিক আমি জোখ ল'ব নোৱাৰো। কিন্তু ৰেখাখণ্ডৰ দৈৰ্ঘ্য সীমিত। গতিকে আমি ৰেখাখণ্ডৰ জোখ ল'ব পাৰো। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা। ৰশ্মি ৰেখা আৰু ৰেখাখণ্ডৰ কেৱল দৈৰ্ঘ্যহে আছে, ইহঁতৰ প্ৰস্থ নাই। সেইকাৰণে ৰশ্মি ৰেখাখণ্ড আৰু ৰেখা হৈছে একমাত্ৰিক। এতিয়া নাম্বাৰ 4 একৰেখীয় বিন্দু। যদি তিনিটা বা ততোধিক বিন্দু একেডাল ৰেখাত থাকে তেনেহ'লে সেই বিন্দুকেইটাক একৰেখীয় বিন্দু বুলি কোৱা হয়। আৰু যদি নাথাকে তেন্তে সিহঁত একৰেখীয় নহয়। এতিয়া উদাহৰণস্বৰূপে L ৰেখাত A B C D এই বিন্দু চাৰিটা একেডাল ৰেখাত আছে, L ৰেখাত আছে। গতিকে ইহঁত A B C D হ'ল একৰেখীয় বিন্দু। আনহাতে আমি দেখা পাইছোঁ L ৰেখাত A C বিন্দু আছে, কিন্তু B বিন্দুটো L ৰেখাত নাই। গতিকে A B C একৰেখীয় বিন্দু নহয়। এতিয়া নাম্বাৰ 5 কোণ। যেতিয়া দুটা ৰশ্মি একেটা প্ৰান্তবিন্দুৰ পৰা উদ্ভৱ হয় তেতিয়া এটা কোণৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে OA আৰু OB ৰশ্মি প্ৰান্তবিন্দু Oৰ পৰা উদ্ভৱ হৈছে আৰু এতিয়া তেওঁ এই ৰশ্মি দুটাই AOB কোণটো গঠন কৰিছে। ইয়াত OA আৰু OB কোণটোৰ বাহু বুলি কোৱা হয় আৰু প্ৰান্তবিন্দু O শীৰ্ষবিন্দু বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আগৰ শ্ৰেণীবোৰত কোণৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে পঢ়ি আহিছা। তথাপিতো মই তোমালোকক এই সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ। নাম্বাৰ 1 সূক্ষ্ম কোণ, যাক ইংৰাজীত একুইট এংগেল বুলি কোৱা হয়। যিবোৰ কোণৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক সূক্ষ্ম কোণ বা একুইট এংগেল বুলি কোৱা হয়। নাম্বাৰ 2 সমকোণ। যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী তেনেবোৰ কোণক সমকোণ বা ৰাইট এংগেল বুলি কোৱা হয়। স্থূল কোণ। যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক স্থূল কোণ বুলি কোৱা হয়। আকৌ সৰল কোণ বা ষ্ট্ৰেইট এংগেল। যিবোৰ কোণৰ মাপ 180 ডিগ্ৰী তেনেবোৰ কোণক সৰল কোণ বা ষ্ট্ৰেইট এংগেল বুলি কোৱা হয়। প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ, যাক ইংৰাজীত ৰিফ্লেক্স এংগেল বুলি কোৱা হয়। যিবোৰ কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। সম্পূৰ্ণ কোণ, যাক ইংৰাজীত কমপ্লিট এংগেল বুলি কোৱা হয়। যিবোৰ কোণৰ মাপ 360 ডিগ্ৰী তেনেবোৰ কোণক সম্পূৰ্ণ কোণ বা কমপ্লিট এংগেল বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টি চাই কেনে লাগিল লাইক আৰু কমেণ্ট কৰি জনাবা
আৰু পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ষ্টে হোম ষ্টে